আৰু গাইজ এইফালে এইটোক দেখিছে ছোটা ভীম তাৰপৰা সেইখন দেখিছে সকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে অনুপম ৰাইডাৰ ভ্লগছ বন্ধুসকল আজি আপোনালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু পৰহি শুনিছিলোঁ টাউনৰ ষ্টেডিয়ামত আছিলে মই পাহৰি গৈছোঁ আৰু তাত বোলে মেলা বজাৰ বহিছে 1 মাহৰ কাৰণে আৰু লগৰ এজনে কৈছিলে সেইকাৰণে ভাবিলোঁ আজি চাবলৈ যাওঁ আপোনালোককো দেখুৱাম মানে তাত কি আছে সেইবোৰ চব দেখুৱাম আৰু এতিয়া আছোঁ মই পথাৰত মানে এতিয়া যামগৈ আৰু পথাৰ মানে গৰু নিব আহিছিলোঁ এহাল হৈছে আমাৰ গৰুহাল তাৰপৰা এইবোৰ হৈছে ধান মা এয়া ৰুইছিলে তাৰপৰা এয়া মা দেউতাই খেতি কৰা কচু আমিও আগতে অলপমান কৰিছিলোঁহি খেতি তাৰপৰা এতিয়া এয়া দেখিছে কচু ডাঙৰ হ'বলৈ লৈছে আৰু এতিয়া যেতিয়া ঘৰত পামগৈ ঘৰৰ পৰা যেতিয়া ওলাই যাম তেতিয়া আপোনালোকক দেখুৱাম আৰু চাই যাওক আৰু আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছিলে আশা কৰোঁ এনেকৈ মৰম দি যাব আৰু মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব A few moments later তো গাইজ আমি এতিয়া এইখন কি জেগা পৰা কপৌৱা আহি পালোহি আৰু লখিমপুৰ টাউনলৈ বেছি দূৰ নাই তাত পামগৈ আৰু তাৰপৰা এতিয়া যেতিয়া ডাইৰেক্ট তাত পামগৈ তেতিয়াই আপোনালোকক দেখুৱাম মানে কি হ'ল মই মাইক্ৰফোন আনিলোঁ সেইটো কাৰণে নেদেখুৱাওঁ আৰু আমি এতিয়া ফাইনেলি পাই গৈছোঁ ইয়াত আৰু আপোনালোকক দেখুৱাম এতিয়া এইবোৰ ইয়াত কি আছে তো চাই লওক আমি এতিয়া ভিতৰত সোমাইছোঁ আৰু গাইজ এতিয়া দেখিছে খোৱা বস্তু এতিয়া ফাইনেলি আমিতো পাই গ'লোহি আৰু এতিয়া আপোনালোকক গোটেই বস্তুবোৰ দেখুৱাম এইফালে দেখিছে তো ইয়াত আছে এখন ট্ৰেইন ইয়াত যদি উঠিবলগীয়া হয় তো ইয়াত লিখি থৈছে 50 টকা আৰু ইয়াৰ ওপৰত উঠি গৈছোঁ ট্ৰেইনখন মানে মানুহ বহে আৰু এনেকৈ একচাত ঘূৰিব তো মই আহি থাকোঁতে ইমান কথা কোৱা নাছিলোঁ কাৰণ মোৰ মাইক্ৰফোনডাল বেয়া হৈ গ'ল সেইকাৰণে আজি মাইক্ৰফোন নাই তো এনেকুৱাতে বনাবলগীয়া হৈছে এয়া গাইজ দেখিছে এয়া বহি লৈছোঁ এনেকুৱা হয় আৰু ইমান টাইম নবহোঁ মোৰ লগত ৰাহুল আহিছে আপোনালোকক গোটেইগাল দেখুৱাম এইটো দেখিছে এতিয়া যাম সেইফালে তো আপোনালোকক গোটেইগাল দেখুৱাই আছোঁ চাই লওক অঁ তো এইকেইখন হৈছে গেট খেলি মেলিয়ে লাগি গৈছে মোৰ তো ইয়াত ওলালোঁ
আৰু এই ভিডিঅ'টো অকণো স্কিপ নকৰিব, খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো এয়া দেখিছে এফালে ঘূৰি আছে, তো ইয়াত মানুহ বহিব পাৰে, বহিলে মানে ঘূৰে আৰু থাকে। তো ময়ো আজি প্ৰথমবাৰ আহিছোঁ আৰু এফালে ওপৰত দেখিছে, মোৰ বহুত ভয় লাগে ইয়াত উঠিবলৈ। কি ক'ম আৰু এফালে জেনেৰেটাৰ চেনেটাৰ লাগিছে চাগে চাউণ্ড, তো মোৰ মাতটো শুনিছে নাই মই ক'ব নোৱাৰোঁ। আৰু এফালে গাড়ী আছে দেখিছে। আৰু গাড়ী এইফালে দেখিছে গাড়ী তাৰপৰা এখন হৈছে পুৰা প্লেন থাকে। এতিয়া আৰু এইখনো দেখিছে আপোনালোকে কিমান ওখ। আৰু এয়া দেখিছে গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাওক। সকলোবোৰ আপোনালোকক দেখাই আছোঁ। এইফালে ৰাহুল, আৰু এখন হৈছে ট্ৰেইন, এইখন হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে চাগে। আৰু আমি এতিয়া আছোঁ, এইখন হৈছে ত্যাগ ক্ষেত্ৰ। আমি মানে যোনখনত এতিয়া আহিছোঁ, আৰু এই বজাৰখনত মানে ত্যাগ ক্ষেত্ৰত এই বজাৰখন বহিছে। এইখন দেখিছে, এইখনে হৈছে ত্যাগ ক্ষেত্ৰ। এইখন দোকানত সোমাই কিবা এটা খাই ল'ম। তাৰপৰা আজি ভিডিঅ'টো ইমানেই আছিল আৰু। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই।